বায়োডাটা এটা বনাবলৈ হলে প্ৰথমে আপোনালোকে গুগলত যাব। গুগলত গৈ পেলাই ইয়াত টাইপ কৰিব জব আসাম। jobassam.in ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমত যেটো লিংক আহিব ইয়াত দেখা পাইছে jobassam.in ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা ইন্টাৰফেস খোল খাব। আপোনালোকে অকমান স্ক্ৰল ডাউন কৰিব। তলত দেখা পাব ফ্ৰী অনলাইন টুলছত প্ৰথমতে আছে বায়োডাটা মেকাৰ। এই বায়োডাটা মেকাৰত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা ইন্টাৰফেস খোল খাব। ইয়াতে দেখা পাই আছে এপ্লিকেন্টস নেম, ফাদার্স নেম, মাদার্স নেম, মোবাইল নাম্বার, যেকেইটা কলাম আছে ইয়াতে গোটেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব। ইয়াত জেন্ডাৰ সিলেক্ট কৰি ল'ব। তাৰপিছত নন ল্যাঙ্গুয়েজেস ইয়াত যেকেইটা আপোনালোকে ল্যাঙ্গুয়েজ জানে সেইকেইটা মেনশন কৰি দিব। তাৰ তলত আছে এড্ৰেছত আপোনালোকৰ এড্ৰেছখিনি শুদ্ধকৈ বহাই দিব। তাৰপিছত কেটেগৰি সিলেক্ট কৰি ল'ব। এটা আপুনি যেটো ক্যাটাগরিৰ পৰা বিলং কৰে এটো সিলেক্ট কৰি ল'ব। তাৰপিছত আছে মেৰিটেল স্ট্যাটাস, ইয়াত মেৰিটেল স্ট্যাটাস আপোনালোকে বহাই দিব। তাৰ তলতে দেখা পাইছে এক্সপিৰিয়েন্স। এটা আপোনালোকে যদি কোনো কোম্পানী বা কোনো প্ৰাইভেট সেক্টৰত কাম কৰিছে বা গভৰ্ণমেন্টত হওক যিকোনো সেক্টৰত কাম কৰিছে সেই এক্সপিৰিয়েন্সৰ বিষয়ে ইয়াত মেনশন কৰি দিব পাৰিব। তাৰ তলতে আছে এডুকেশনাল কোৱালিফিকেশন। এতিয়া আপোনালোকৰ কি এডুকেশন কোৱালিফিকেশন আছে এইটো মেনশন কৰি দিব। সাপোজ ইয়াত মই দেখাই আছো HSLC, তাৰপিছত বোর্ড ইউনিভার্সিটি, কোনটো বোর্ডৰ পৰা আপুনি HSLC এক্সাম দিছে। সাপোজ মই দেখাই আছো সেবা। তাৰপিছত ইয়াতে আছে পাসিং ইয়াৰটো বহাই দিব। পার্সেন্টেজ কিমান পাইছিলে এইটো বহাই দিব। ইয়াত ডিভিজন আছে, ডিভিজনত আপোনালোকে ফার্স্ট ডিভিজন না সেকেন্ড ডিভিজন সেইটো শুদ্ধকৈ বহাই দিব। আৰু তাৰ তলত আছে এড মোৰ এডুকেশন। যদি আপোনালোকৰ আৰু এডুকেশনাল কোৱালিফিকেশন আছে তেনেহলে আৰু ইয়াতে এড কৰি বহাই দিব পাৰিব। তাৰ তলত আছে 3 নম্বৰত আছে আদাৰ কোৱালিফিকেশন। যদি আপোনালোকৰ বেলেগ আৰু কিবা সাৰ্টিফিকেট বা ডিগ্ৰী ডিপ্লোমা আছে ইয়াতে আপোনালোকে বহাই দিব পাৰিব। সাপোজ মই ইয়াতে কম্পিউটাৰ দিছো PGDCA, কোনটো ইনষ্টিটিউটৰ পৰা আপোনালোকে কম্পিউটাৰ সাৰ্টিফিকেট লাভ কৰিছে এটো বহাই দিব। পাসিং ইয়াৰটো বহাই দিব। লগতে কিমান গ্ৰেড পাইছে, স্কোৰ পাইছে এটো বহাই দিব। আৰু ডিউৰেশন কিমান আছে। সাপোজ ইয়াত PGDCA আছে, PGDCA সাধাৰণতে ডিউৰেশন 12 মান্থ থাকে, অৰ্থাৎ 1 বছৰ। গতে ইয়াত মান্থ হিচাপত বহাই দিব। সাপোজ 12 মান্থ বহাই দি পেলাই আৰু যদি কিবা আপোনালোকৰ আদাৰ কোৱালিফিকেশন আছে আপোনালোকে এড কৰিব পাৰিব। আৰু ফাইনেল স্টেপত ইয়াতে এটা ফটো লাগিব। আপোনালোকে এটা ফটো আপলোড কৰিব লাগিব আৰু ফটোৰ সাইজ 100 KB ভিতৰত হ'ব লাগিব। এটা ফটো আপলোড কৰি দি পেলাই জেনাৰেট মাই ৰিজিউমি এই অপশনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজিউমি পিডিএফটো ডাউনলোড হৈ যাব। গতিকে ভিডিওটো যদি ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।